আপোনাৰ ভাগ্য সলনি হ'ব পৰা এটা উপায় যেটো উপায় আপুনি শুক্ৰবাৰৰ দিনাখন যদি কৰে আপোনাৰ ভাগ্যখন সঁচাকৈ সলনি হৈ যাব আপুনি যদি জানিবলৈ বিচাৰিছে ভাগ্য সলনি কৰিব পৰা এনেকুৱা কি বিশেষ উপায় আছে ভিডিওটো আপোনাৰ বাবে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ ফালৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 আপুনি আমাৰ WhatsAppত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক আপোনাৰ ভাগ্য সলনি কৰিব পৰা আপোনাৰ কপাল সলনি কৰিবনো পাৰা কি উপায় আছে তাৰ বিষয়ে এতিয়া এই উপায়টো কৰিব কাৰণে আপুনি কি কৰিব লাগিব এটা তলা ল'ব লাগিব এটা তলাই কিন্তু আপোনাৰ কপালখন সলনি কৰিব পাৰে এতিয়া কপালখন আপোনাৰ সলনি কৰিব পাৰে তলাই ঠিকই আছে কিন্তু কেনেকৈ আপুনি ব্যৱহাৰ কৰিব আপুনি দোকানৰ পৰা এটা তলা কিনি আনিব সেই তলাটো আপুনি কিন্তু দোকানত এবাৰো নুখুলিব বা আপুনি যিখন দোকানত গৈছে দোকানীজনক তলাটো খুলিবলৈ নিদিব তলাটো বন্ধ থাকিব নহয় ঠিক সেই বন্ধ তলাটো আপুনি দোকানৰ পৰা কিনি আনিব মাত্ৰ এটা কথা মনত ৰাখিব তলাটো আপুনি শুক্ৰবাৰৰ দিনাখন কিনি আনিব শুক্ৰবাৰৰ দিনাখন কিনি আনি উঠি কি কৰিব আপুনি গধূলি চাকি জ্বলাব পূজা ঘৰত ধুনীয়াকৈ তলাটো ৰাখিব তাৰ পিছত আপুনি কি কৰিব ৰাতি যেতিয়া বিছনাত শুবলৈ যাব আপুনি আপোনাৰ গাৰুৰ তলত বা বিছনাৰ কাষত তলাটো ৰাখি আপুনি ৰাতিটো শুই যাব আসলতে কি হয় আমি ৰাতি বিভিন্ন ধৰণৰ সপোন দেখো সেইবোৰৰ আমাৰ পজিটিভ ভাইববোৰ থাকি যায় আৰু নিগেটিভ ভাইববোৰ নোহোৱা হৈ যায় গতিকে আপুনি যদি পজিটিভ ভাইব বিচাৰিছে কি কৰিব পাৰে তলাটো আপুনি গাৰুৰ তলত নহলে আপোনাৰ বিছনাৰ কাষত গাৰুৰ কাষত আপুনি তলাটো ৰাখি থৈ দিব ৰাখি থৈ উঠি কি কৰিব পিছদিনাখন আপুনি ৰাতিপুৱা শুই উঠি কোনোৱে নেদেখাকৈ গৈ আপুনি কি কৰিব তলাটো আপোনাৰ ওচৰতে থকা হনুমান মন্দিৰত আপুনি ধুনীয়াকৈ দি আহিব আপুনি কি কৰিব তলাটো গৈ মন্দিৰত দিব দিউনতে যাতে আপুনি চাৰিওফালে চাব আপোনাক যাতে কোনোৱে দেখা নাই আনে দেখা পোৱাকে আপুনি কেতিয়াও নিদিব কোনোৱে যাতে আপোনাক দেখা নাই সেই কথাটো লক্ষ্য ৰাখিব আৰু মনে মনে গৈ আপুনি তলাটো দি থৈ আহিব কিন্তু এটা কথা মনত ৰাখিব সেই দোকানৰ পৰা ঘৰলৈ আনিলে ঘৰৰ পৰা মন্দিৰলৈ গ'ল এই গোটেই প্ৰক্ৰিয়াটোত যাতে তলাটোৰ আপুনি চাবিপাত নুখুলে তলাটো নুখুলে তাৰ ওপৰত আপুনি গুৰুত্ব দিব তলাটো নুখুলিব মন্দিৰত ঠিক সেইদৰে আপুনি চাবি দি থৈ আহিল আৰু আপুনি দি থৈ অহাৰ পিছত যদি সেই তলাটোৰ চাবিপাত কোনোবাই খুলি দিছে আপুনি গম পাব আপোনাৰ কপাল ফুলিল আপোনাৰ কপালৰ যিবোৰ দুৱাৰ বন্ধ হৈ আছিল আপোনাৰ যিমানবোৰ বেয়া হ'বলগীয়া আছিল বা আপোনাৰ কিবা এটা কাম হওঁ বুলি ৰখি আছিল কিন্তু কামটো হোৱা নাছিল আপুনি ভাবি আছিল কামটো হ'ব নে নহয় এতিয়া মই কি কৰোঁ আপুনি কনফিউজনত আছিল কি হ'ব কি নহ'ব কিন্তু যেতিয়া কোনোবাই সেই তলাটো খুলি দিব আপোনাৰ কপাল খুল খাই যাব আৰু যদি কোনোবাই তলাটো নুখুলে ঠিক তেনেকেই থাকিব কিন্তু কোনোবাই নহয়তো কোনোবাই খুলিব এই তলাটো যেতিয়া খুলিব আপোনাৰ যিমানবোৰ সমস্যা আছিল সেই সমস্যাসমূহ নোহোৱা হ'ব গতিকে এবাৰ কৰি চাব যদিহে বিশ্বাস আছে কাৰণ বিশ্বাসে মিলয় হৰি বিশ্বাস নোহোৱা মানুহে নকৰিব বিশ্বাস থকা মানুহে অৱশ্যেই কৰিব